হেল্ল' এভৰিৱান, আজি বহুত দিনৰ মূৰত বৰষুণ কেইটোপমান পৰিলে। মই আগফালে আহি চালোঁহি মোৰ ফুলখিনিয়ে পানী পাইছেনে নাই। তাৰপিছত দুপৰীয়া গা ধুই পেলাই নৰসিংহ পাত আনিব গ'লোঁ, আনি পেলাই খানা বনাই আছোঁ আৰু দুটাৰ লগত কথাও পাতি আছোঁ। আজি মোৰ ৰোজা নাছিলে কাৰণ মোৰ গা ভাল নাছিলে, আৰু গা ভাল নাই কাৰণে একেবাৰে সাধাৰণকৈ বনাইছোঁ। এনেকৈ খাই কোনে ভাল পায় ক'বচোন। এতিয়া সন্ধিয়া সময় হ'ল, সন্ধিয়া চাহৰ লগত খাবৰ কাৰণে মই লচ্ছা পৰঠা বনাবলৈ লৈছোঁ। ভাবিলোঁ তাই আপোনালোককো অকণমান দেখাওঁ কেনেকৈ বনাওঁ মই। যোৱাটো ভিডিঅ'ত মই যিটো চিকেন বিৰিয়ানী বনাইছিলোঁ, সেইটো ভিডিঅ'ত আপোনালোকে মোক বহুত মৰম দিছে। তাৰ কাৰণে মোৰ ফালৰ পৰা বহুত ধন্যবাদ। তেনেকৈয়ে মোক মৰম দি যাব, আগবঢ়াই লৈ যাব। যেনেকৈ লাইক কৰে তেনেকৈ আপোনালোকে ছাবস্ক্ৰাইবো কৰি দিব। তেতিয়া আগৰ ভিডিঅ'বিলাক বনাবলৈ মোৰ কাৰণে অলপমান সহজ হ'ব আৰু মোৰ খুব ভালো লাগিব। যদি ভিডিঅ'বোৰ আপোনালোকৰ ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ দেই, বাই।